গাইজ আকৌ আহি গ'লোঁ নতুন এটা ভিডিঅ' লৈ আৰু আজি আহিছোঁ মই মহমাৰী গাঁও তাত জয়ত শ্ব' পাতিছে তাকে চাবলৈ আহিলোঁ আৰু মহমাৰীতে মোৰ জেঠাই ঘৰ যিহেতু সেইকাৰণে কলেজৰ পৰা বাহিৰে আহি গ'লোঁ আহি পিনে এয়া কৈছোঁ আৰু গৈয়ে চিধাই বোকাতে সোমাই দিছোঁ খবৰে নাই মই ওপৰলৈ চাই গৈ আছোঁ আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰা এতিয়া ওলাইছে মই ৰাতিপুৱা সময়ত অহা হ'লে পালোঁ হয় কিন্তু কলেজলৈ যাবলগীয়া হ'ল আৰু কলেজৰ পৰা বাহিৰে জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ জেঠাই আধা ৰাস্তাৰ পৰা লৈ আহিলেগৈ বাৰু আৰু আমি আহি থাকোঁতে এয়া শোভাযাত্ৰা গ'লেই তাৰে অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ সেই মাজতে লগাই দিলোঁ ভিডিঅ'টো কলেজৰ পৰা আহি ভাত পানী খাই আজৰি হৈ ভণ্টিৰ লগত ওলাই আহিলোঁ আৰু জেঠাই আগতীয়াকৈ আহিলে আৰু এয়া আহি পাই চকীখন চাইছোঁ আৰু কেইবাবিধো খেল হ'ল টেকেলি ভঙা ৰছী টনা ভেকচিন প্ৰতিযোগিতা হ'ল আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই আজি কাৰ বাহুবল আমি দেখিবলৈ পাম আমাৰ অসমখন মূলাগালৰ দেশ জয়মতীৰ দেশ আজি আমি ইয়াত দেখিবলৈ পাম আৰু খেলখন পৰিচালনা কৰিছে আমাৰ কৰিছে দীপ্তাগতি আৰু ৰঞ্জনমণি এক দুই তিনি বুলি কোৱা যাব লাগে আৰম্ভ কৰিব খেল চালোঁ অকণমান সময় চালোঁ তাৰপৰা এতিয়া ঘৰলৈ জেঠাইহঁতৰ ঘৰলৈ আহি আছোঁ আকৌ গধূলিকৈ যাব লাগিবই নহয় নাটকখন আছে যিহেতু চাবই লাগিব নাটকখন আৰু নাটকখনত মোৰ জেঠাইও পাৰ্ট লৈছে কি পাৰ্ট লৈছে আপোনালোকক সকলোকে দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল সকলোৱে ভিডিঅ'টো শেষলৈ চাব দেই আৰু এতিয়া ঘৰ পাই গ'লোহি ঘৰ পাই মই কাপোৰ খোলাই নাই আৰু এইটো চাওকচোন জেঠাইটো কুকুৰটো ইমান মৰম লগা কৰি আছে নাথাকে সি কোচত নামি যাব লাগে আৰু জোৰ জবজ লৈছোঁ তাক মই ইমান মৰম লগা কৰি আছে চাওকচোন বেলিও পৰিলে আৰু তথাপিও পোহৰে হৈ আছে আৰু এতিয়া গৈ আছোঁ জেঠাইৰ লগত মই আৰু তাত জাঠি পাত লৈ লৈছোঁ হাতত জাঠি লৈ গৈছোঁ একদম ধুনীয়াকৈ আৰু আহি পাই গ'লোহি এতিয়া নাটকৰ বাবে সকলোৱে সাজু হ'ব মেকআপ ল'ব আৰু ময়ো চাওঁ আপোনালোককো দেখাওঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ
এইফালে জেঠাই মেকআপ লৈ হৈ গ'ল, পাগুৰিটো লগাই আছোঁ এতিয়া, আৰু জেঠাই আঘোণা পাৰ্ট লৈছে, আৰু এইফালেও গদাপানী মেকআপ কৰি আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব দেই। সম্পূৰ্ণ নাটকখন মই নেক্সট পাৰ্টত লগাম আৰু সকলোৱে চাব বুলি আশা কৰিলোঁ। সকলোৱে চাব দেই, আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ বাই বাই।